যাওঁ যে কথা পাতি যায় আকৌ নাই হ'ব ভাগ্যশ্ৰী বাইদেৱে তেওঁ খোজে খোজে হৰুৱাবলৈ চেষ্টা কৰি যাব তেওঁ কিন্তু নিজকে বচাই চলি গৈ থাকিব লাগিব তেওঁক হাৰিবলৈ দিব নোৱাৰি মনিকা বাই তুমি যিমানেই হতাশ হৈ দেখুৱাবা শত্ৰুৱে সিমানে লাই পাই গৈ থাকিব বিন্দাছ থাকা আৰু বিন্দাছ কাম কৰি যোৱা বাবু বাবু শুনাচোন খুৰী কওকচোন তুমি বাৰু অটো ষ্টেণ্ডৰ ফালে এপাক ওলাই যাবা নেকি অটো ষ্টেণ্ড কওকচোন বাৰু এই তাত খুৰা আছে নেকি চাব লাগে ঠিক আছে ফোন কৰি আছো ৰিচিভ কৰা নাই দুপৰীয়া ভাত খাবলৈও নাহিলে লগ পালে ক'বা ঘৰলে ফোন এটা কৰিবলৈ কৈছো বুলি আৰু লগৰ যদি কাৰোবাক পোৱা সুধিবাচোন তেওঁ আজি অটো ষ্টেণ্ডত আছিলে নে নাই ঠিক আছে কম হেমদা ভাড়া লাগিল নেকি হেমদা কলৈ যায় ঘৰলৈ যায় নেকি নাযাওঁ তেতিয়াহ'লে কলৈ যায় যাওঁ আৰু ক'ৰবালৈ মোৰ দৰে অপদাৰ্থ এটা ঘৰলৈ গৈ কি কৰিম মই হে তেৰিকা কিনো সৰু ল'ৰাৰ দৰে কথাবোৰ কৈ থাকেহে বেলেগ ক'ৰবাত খং উঠিব আৰু ঘৰৰ মানুহখিনিক কষ্ট দিব কিবা জানো লাভ হ'ব নহয় হৰত যি পাইছোঁ যি শুনিছোঁ সেই ঘৰখনৰ পৰাই শুনিছোঁ মই ছোৱালীক পঢ়ালোঁ ডাঙৰ মানুহ হ'ল আমাৰ দৰে সৰু মানুহৰ এতিয়া কি কাম মোৰ যে এখন ঘৰ আছিল সেই কথা মই পাহৰি যাম সিহঁতেও পাহৰি যাওক মোক কিমান আৰু অপমান সহ্য কৰি থাকিম মই আৰু নোৱাৰো চাওঁ আঁতৰ হ তেৰি কি যে হ'ল নহয় মানুহটো একেটা কথাকে চেপেটা কৰি থাকে যি দেখিছোঁ খংটো মাৰ নোযোৱালৈকে বুজাই থাকি কোনো লাভ নাই যা যি কৰে কৰি থাকক এটা কথা মই কিন্তু ৰেষ্টুৰেণ্টত বহি চাহ নাখাওঁ ফুটপাথত থিয় হৈহে চাহ খাওঁ তোমাৰ কিবা প্ৰব্লেম আছে নেকি নাই নাই একো প্ৰব্লেম নাই আমাৰ অফিচৰ কিছুমান ছোৱালীৰ আকৌ প্ৰব্লেম আছে ফুটপাথত ৰখি চাহ খালে ষ্টেণ্ডাৰ্ডটো কমি যায় বুলি ভাবে মই এইবিলাক ক্ষেত্ৰত তেওঁলোকৰ লগত নিমিলো কাৰণে অফিচৰ মোক বহুতে বেয়া পায় মোৰ মতে চাহ একাপৰ কাৰণে এচি ৰুম এটা কি দৰকাৰ তুমি চাহ কাপৰে দাম দিবা নে এচি ৰুমটোৰে দাম দিবা ষ্টেণ্ডাৰ্ড বুজাবলৈ গৈ আমি এনেই কিছুমান মানুহক ধনী কৰি গৈ ইমান কষ্ট কৰি ঘটা টকা কেইটা আনক কিয় দিব কি হ'ল কি চাই আছা বাবাক দেখিলো হ'ব পাৰে চাহৰ দোকানখনো পালোহি কিন্তু হওকন ব'লা ছাৰ আপুনি মোৰ কথাটো গুৰুত্ব দিয়া নাই দিছোতো কোৱা ফুটপাথৰ সেই ল'ৰাটোৱে তাইক লগ কৰিব অহা কথাটো আপুনি জানি এতিয়া আকৌ চাহ খাবলৈ ওলাই গৈছে আচ্ছা আমাৰ অফিচৰ কোনজনী লেডি ষ্টাফ এনেকে চাহ খাবলৈ ওলাই যায় আপুনি কওকচোন তাই ফুটপাথত চাহ খাব যোৱা কথাটো তুমি কেনেকে জানা তাই কবিৰৰ লগত গৈছিল না আৰু কবিৰে ক'ত চাহ খায় সেই কথাটো মই ভালকৈ জানো ছাৰ ফুটপাথত ৰৈ কিন্তু চাহ খোৱা মজা এটা আছে অৱশ্যে তেনেকুৱা মজা তুমি লৈয়ে ভাল পাব পাৰা অফিচৰ আন লেডি ষ্টাফে নহয় পাৰিজাতো হয়তো পাছলৈ ভাল নাপাবও পাৰে তুমি কিহৰ কাৰণে যুক্তি দি আছা লীনা আৰে মই জাষ্ট কথাটোহে কৈছো একো নকবা মই তোমাৰ লগত কথা পতা নাই নহয় অফিচৰ সন্মানত আঘাত লগাকৈ কোনো কামেই মই হ'ব নিবিচাৰো আৰু সেই কথাটো সকলোৱে জানে তুমি নিজৰ কাম কৰা অযথা কথা কৈ থাকিলে মই ভাল পাওঁ আচ্ছা কোৱাচোন তুমি কি ক'ব খুজিছা সিহঁত ল'ৰাকেইটাৰ কথা বেলেগ কিন্তু এনেকে ছোৱালী এজনীয়ে ফুটপাথত চাহ খাই থাকিলে দেখিব ভাল দেখে জানো আপুনি নিজে কওকচোন তাইক বুজাই দিয়া ইমান বুজাম আৰু এনেকুৱাবোৰ কামটো তাই কৰিয়ে থাকিব তাইৰ কাৰণে নৰ্মেল এইবোৰ কৰিয়ে থাকিব বুলি তুমি কেনেকৈ জানিলা তাইতো তেনেকুৱা এটা বেকগ্ৰাউণ্ডতে বিলং কৰে তো অবভিয়াছলি এইবোৰ কাম তাইৰ কাৰণে একেবাৰে নৰ্মেল নহ'লে আৰু ফুটপাথৰ দোকানী এটাৰ লগত ৰিলেশ্যন ৰাখেনে তুমি নন্দনৰ কথা কৈছা নহয় জানো ক'ব নোৱাৰো কি নাম তাৰ নাম নন্দন সি বাধ্যত পৰিহে ফুটপাথত দোকান দিবলগীয়া হৈছে তুমিতো নাজানা সি এজন ভাল আৰ্টিষ্ট নাটক থিয়েটাৰ কৰা মানুহ কৰোণাৰ কাৰণে থিয়েটাৰবিলাক বন্ধ হৈ আছে চ' সি ফুটপাথত দোকান দি চলি আছে ফুটপাথত দোকান দিয়াটোৱে কয় নহয় সি কিমান ডাঙৰ এক্টৰ আৰু এনেও আগতে সি কি কৰিছিল সেইটো আমাৰ লোকক নহয় সি বৰ্তমান কি কৰে সেইটোহে তাৰ আচল পৰিচয় ৰাইট তুমি ঠিক কথাই কৈছা বৰ্তমানটোহে আচল পৰিচয় পাৰিজাত আগতে কি আছিল সেইটোৰ কাৰণে বৰ্তমান তাই এটা কৰ্পৰেট চেক্টৰত কাম কৰি আছে আৰু মই জানো লাহে লাহে তাই পৰিৱেশটোৰ লগত এডজাষ্ট হৈ যাব আৰু এদিন যেতিয়া তাই এডজাষ্ট হৈ যাব তেতিয়া কি
এটা নিজে বুজি পাই যাব আৰু সেইখিনি সময়লৈকে আমি ধৈৰ্য ধৰিব লাগিব আৰু অফিচৰ বাকীবোৰ মানুহতকৈতো তোমাৰ লগত তাই বেছি ভাল ভুল শুদ্ধ দেখুৱাই দিয়াৰ দায়িত্বটো তোমাৰ চিন্তা নকৰিবা আৰু তাইকতো মই এপইণ্ট কৰা নাই এতিয়ালৈকে টেষ্টহে কৰি আছো ইমান বেছি চিৰিয়াছ হোৱাৰ দৰকাৰ নাই মোৰ কাম এটা আছে মই আহি আছো মাধু শুনচোন কৈ থাক বাবু অটো ষ্টেণ্ডলৈ গৈছিলে বাবাৰ তাত আছেনে নাই চাবলৈ তাত বোলে তেওঁ নাই ষ্টেণ্ডৰ বাকীখিনি মানুহো গম নাপায় তেওঁ কলৈ গৈছে ভাড়ালৈ গৈছে চাগে যলে যায় যাওক ফোনটো তেওঁ ৰিচিভ কৰা নাই শৰতলে ফোন কৰোঁতে সিও ৰিচিভ কৰা নাই কি বা হৈছে ঐ শুনচোন মই ভাবিছো শৰতলৈকে আকৌ এটা ফোন কৰো ফোনটো লগাই দেচোন তহঁতি বাৰু মানুহক কেলে ইমানকে বাৰে বাৰে অশান্তি দি থাক এই শৰতে অশান্তি নাপায় কৰচোন ফোন এটা বৰ আমনি কৰি থাকিব পাৰ দেই তহঁতি তই কি ছোৱালী অ কি হ'ল বাবাৰে দিনটো ফোনটো ৰিচিভ কৰা নাই তোৰ অকণো চিন্তা লগা নাই চিন্তা কৰিবলগীয়া হলে চিন্তা কৰিম এতিয়া ফোনটো ৰিচিভ কৰা নাই বুলি মই চিন্তা কৰি থাকিম নেকি তই চিন্তা কৰি ভাল পাই কৰি থাক মোক কিয় টানি আছ ল বেছি দেৰি কথা পাতি নাথাকিবি বৌ দেখোন বৌ কওক ক'ত আছা ভাড়া লৈ আহিছিলো আমাৰ এখেতক লগ পাইছিলা নেকি পাইছিলো ৰাতিপুৱাৰ পৰা কি হ'ল জানো ফোনটো ধৰা নাই নিজেও ঘৰলৈ এটা ফোন কৰা নাই দুপৰীয়া ভাত খাবলৈও নাহিলে তোমাকো মই ফোন কৰিছিলো তুমিও ফোনটো ধৰা নাছিলা কি হৈছে কিবা গম পোৱা নেকি মানে বৌ কি হৈছে শৰৎ কিবা সমস্যা হৈছে নেকি সমস্যা নহয় বৌ হেমদাৰ খংহে উঠি আছে খং কাৰ ওপৰত মানে বৌ আপোনাক এটা কথা কোৱাই নাই নহয় কোৱাচোন কোৱা মোৰ বৰ চিন্তা লাগিছে হেমদাই পাৰিজাতক থবলৈ গৈছিল যে কোনোবা ফালে ওলাই গৈছে কিমানকে সুধিলো কিন্তু ক'ত গৈছে মোক একোৱে নকলে হয় নেকি ঠিক আছে দিয়া আজি আকৌ এখন হুলস্থুল হ'ব সেই ইণ্টাৰভিউৰ নামত কি হৈছে বাৰু এইবোৰ হে প্ৰভু কিবা এটা কৰি বচাবা আৰু চাহ কাপতকৈ আপুনি আপোনাৰ চাকৰি আৰু সন্মান বচাই ৰখাটো বেছি প্ৰয়োজন মোৰ দোকানত আপুনি ইয়ালৈ কিয় আহিছে কিয় আহিলে মানে চাহ খাবলৈ আহিছে আকৌ কিয় অহাৰ কাৰণে বেয়া পাইছা নেকি বেয়া পাইছো চাহ কাপতকৈ আপুনি আপোনাৰ চাকৰি আৰু সন্মান বচাই ৰখাটো বেছি প্ৰয়োজন মোৰ দোকানত চাহ খাবলৈ আহি সেইখিনি হেৰুৱাব নালাগে তোমাৰ দোকানত চাহ খালে চাকৰি আৰু সন্মান হেৰুৱাৰ কি কথা মই আনৰ কথা কোৱা নাই মই এখেতৰ কথা কৈছো মোৰ দোকানত চাহ খাবলৈ আহি যদি এখেতে কিবা হেৰুৱাব লগা হয় মই নিজকে ক্ষমা কৰিব নোৱাৰিম মই আপোনাক চাহ দিব নোৱাৰিম বেয়া নাপাব দৰকাৰ হ'লে মই এই দোকানখনে ইয়াৰ পৰা লৈ যাম আজি আপুনি ইমান হতাশ মানুহৰ দৰে কথা কৈছে যে হতাশ নহয় মই সজাগ হ'ব বিচাৰিছোঁ যাতে আমি সকলোৱে নিজৰ নিজৰ ৰাস্তাত আগবাঢ়ি যাব পাৰোঁ মই আপোনাক হাতযোৰ কৰিছোঁ আপুনি ইয়াৰ পৰা যাওক কৰি মায়ে প্ৰাৰ্থনা কৰি আছে কেলে তুমি নকৰা নেকি কৰো মানে এনেকে নহয় ধূপ চাকি জ্বলাই তেনেহ'লে কেনেকৈ কৰা মনৰ ভিতৰতে মোৰ নিচিনাকে দেখোন তুমিও মনৰ ভিতৰতে কৰা নেকি এই আমাৰ দাদাহে কেতিয়াবা গা পা ধুই মন্দিৰলৈ যায় আমাৰ বাও যায় মই এটা কথা বুজি নাপাওঁ ভগৱান যদি চবতে আছে তেন্তে মন্দিৰলৈ যোৱাৰ প্ৰয়োজনটো কি প্ৰয়োজন আছে মাধু প্ৰয়োজন আছে
ধৈৰ্য নথকাকৈ মানুহে কাম এটা কেতিয়াও নকৰে মই কথা পাতি আছো ফোনত বা গম পাইছো তই যিটো কথা বুজি পোৱা নাই মাত্ৰ সেই কথাটোহে বুজাবলৈ চেষ্টা কৰিছো তোৰ পৰা এতিয়া কথা বুজিম নে ফোনত কথা পাতিম যি বুজাও পাছতকে বুজাবি যা আজি বোলে পাৰিজাতে খুবেই জমালে জমালে মানে আজি প্ৰথম দিনটোতে বোলে চাহ দোকানী এটাই লগ কৰিবলৈ আহিলে হয়নে তাই বোলে ৰাস্তাৰ কাষৰ দোকানত গৈ চাহ খাই গ'ল তোমাক কোনে ক'লে ভাগ্যশ্ৰী আকৌ ভাগ্যশ্ৰীৰ লগত তুমি কিয় কথা পাতিছা কিয় তুমি ফোন ৰিচিভ নকৰাৰ কাৰণে মই ভাগ্যশ্ৰীলৈ ফোন কৰিছিলো বুলি কোৱা নাছিলো জানো মই সেই কথাটোৱে বেয়া পাওঁ অকণমান সময় ফোনটো ৰিচিভ কৰিব নোৱাৰিলো বুলি তুমি যাকে তাকে কিয় ফোন কৰিব লাগেনো ফোন ৰিচিভ নকৰিলে মোৰ চিন্তা নহয় নেকি মই দেৱ জানো তোমাৰ চিন্তা হয় সেই বুলি অলপ সময়তো বাট চাব পাৰা মই 1 মিনিটতে ফোন কৰিব নোৱাৰিবতো পাৰো 1 মিনিট নহয় দেই দেৱ পুৰা 10 বাৰ ফোন কৰিছো তোমাক আৰু তুমি ৰিচিভ কৰা নাই মোৰ টেনশ্যন নহ'ব নেকি মই 1 মিনিট বুলি ক'লো বুলি তুমি 1 মিনিট বুলি কিয় ধৰি ল'লা এঘণ্টাওতো হ'ব পাৰে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি মই তোমাক ফোন কৰিব পৰা নাই সেইটো বেলেগ কথা লাগিলে তুমি 10 বাৰে কৰা বা 20 বাৰে কৰা মই ফোন ৰিচিভ কৰিব নোৱাৰিবতো পাৰো তুমি আজি মোক এনেকে কথা কৈছা যে মই ফোন কৰাৰ কাৰণে তুমি বেয়া পাইছা কথাৰ পাক নহলাবা এই ল'ৰা উল্টা কথা বুজিলে মই ভাল লাগে আৰু এটা কথা মোক ফোনত নাপালে তুমি ভাগ্যশ্ৰীক নহয় লীনাক কৰিবা লীনাহে এনিটাইম মোৰ লগত থাকে ভাগ্যশ্ৰীলৈ ফোন কৰিলে কি প্ৰব্লেম হয় প্ৰব্লেম একো নাই কিন্তু এই যে অফিচৰ কথা তোমাৰ লগত আলোচনা কৰে সেই কথাটো মই ভাল নাপাওঁ তাইতো মিছা কথা কোৱা নাই সঁচা কৈছে মিছা কৈছে সেইটো ডাঙৰ কথা নহয় অফিচৰ বিষয়ে আলোচনা কৰা কথাটোৱে মই ভাল নাপাওঁ তাৰ মানে তই বাবাক আকৌ জগৰটো লগালি তোক থবলৈ যাব বুলি কওঁতে গম পাইছিলো কিবা এটা যে উল্টা পুল্টা হবই আৰু যি ভাবিছিলো তাকেই হ'ল তই ৰচোন অকণমান আগতে কথাটো শুনি ল শুনিব লগা কি আছে চবচোন গম পালোৱে তইহে গম পাও মইতো গম নাপাওঁ তোৰ পৰা মানে শান্তিৰে কথা এটাও শুনিব নোৱাৰি মই বেয়া ছোৱালী যে মই কথা কব জানো নে শুনিব জানো পাত তহঁতি দুজনীয়ে পাত এই কিয় বাৰু এনেকুৱা হ'ল তাইক লৈ তুমি চিন্তা নকৰিবা মা তাইৰ সমস্যাটো কি মই ভালদৰে জানো আৰু সেই সমস্যাখিনি ঠিক হলে তাই নিজে নিজেই ঠিক হ'ব আৰু সেইকাৰণে মই চেষ্টা কৰি আছো যাতে সকলোৰে সমস্যাবোৰ আঁতৰাব পাৰো ভগৱানে সেইখিনি সুবিধা দিয়ে নে নাই সেইলৈহে মোৰ চিন্তা হৈছে কিবা এটা ভাল হয়হে লগে লগে দেখোন বেয়াও এটা হয় দুখবোৰ আমি নিজে লওঁ নে মানুহে আমাক দুখবোৰ দিওঁ বুলিয়ে দিয়ে সেই প্ৰশ্নৰে উত্তৰ ময়ো বিচাৰি আছো মা আৰু মোৰ বিশ্বাস সেই প্ৰশ্নৰ উত্তৰ এদিন মই নিশ্চয় পাম আৰু নোপোৱালৈকে মই মোৰ যুঁজ দি যাম ভোট দিলে আৰু বিচাৰি থকাটো মোৰ ভুল হ'ব কিন্তু মা মই তোমাৰ পৰা বিচাৰো মোৰ প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে তুমি মোক বুজি পোৱাটো বিচাৰো তুমি মোক বুজি পালে মই সাহস পাম আৰু সেই